হস্পিটেলৰ পৰা আহিলোঁ আৰু মোৰ মানুহজনৰ মুখটো শুকাই গ'ল। মায়ে খালি মানে অলপ কথাতে কান্দা ষ্টাৰ্ট কৰি দিয়ে দেই। तो बैठ जाइए ना, बैठने तो दे ही ना, बैठ जाइए, इतना बात क्यों कर रहे हैं? ৰিহাৰ কুৰ্তি বনাই পেলাই ধুনীয়াকে পিন্ধি পেলাই ওলাইছে। এতিয়া বাজি আছে ৰাতিপুৱা 11টা। আৰে গুণু তোমাকো দেখাম, এফালে গুণু ৰেডি। চাওঁ গুণু, গুণু গুড মৰ্ণিং। লৈ যাম কালিৰ পৰা বিৰাট কথা কয় বাপৰে বাপ, লৈ যাম গুণু। আমি মানে ডক্টৰৰ ওচৰত যোৱাৰ কথা আছিলে, কিন্তু ডক্টৰ আহিব গধূলি 4টামান বজাত। তো সেইকাৰণে আমি ভাবিছোঁ যিহেতু এটা ভাল কামৰ কাৰণে ইয়াতে আহিছোঁ, যাতে পূজা ভাল হৈ যাওক। তো সেইকাৰণে চবতকৈ ফাৰ্ষ্টতে একবাৰ গৈ পেলাই মন্দিৰ, তো সেইকাৰণে মাকো লৈ যাম। মেট্ৰ' গুণগুণে কিয় হাঁহি আছে তোমাক চাই পেলাই? চশমা চাই পেলাই গুণগুণে কি হাঁহি আছে? গুণুৰাম বা কি চশমা পিন্ধি লৈছে ৰে। কিন্তু এটা কথা মানি গৈছোঁ যে কলকাতাত বহুত গৰম, মানে আপোনাৰ মানে ভাবিব নোৱাৰে আপুনি এনেকুৱা গৰম মানে উফ। ৰাতিপুৱা উঠি যদি আপুনি ভাবে মানে ইয়াতে জুলাই মাহ সেনেকুৱাও ভাবিব পাৰে, মানে একদম জুলাই মাহৰ নিচিনা গৰম। ভাবিছিলোঁ ডক্টৰ দেখাই ল'ম, কিন্তু একো নাই, দিয়ক যি হয় ভালৰ কাৰণে হয়। ফাৰ্ষ্টতে ভগৱানৰ ওচৰত গৈ লওঁ, ভালকৈ প্ৰাৰ্থনা কৰি লওঁ, তাৰপিছত আৰামত চব বস্তু হৈ যাব। মেট্ৰ' ষ্টেচনৰ ভিতৰত আহি পাইছোঁ। এতিয়া আমি সোমাই আছোঁ গেট নম্বৰ 3D, আৰু এইটো হ'ল পাৰ্ক ষ্ট্ৰীটৰ মেট্ৰ' ষ্টেচন। মায়ে কৈছে ষ্টেচনটো ক'ত? মায়ে সুধিছে ষ্টেচনটো ক'ত? ষ্টেচনটো মাটিৰ তলত, ওপৰেদি মানুহ যায়, তলেদি আপোনালোক যায়, গম পাইছে? টিকেট লৈ লৈছোঁ আমি 3টা 60 ৰুপিজ 20 करके এটা লওক। এইটোৰ পৰা আকৌ আৰু এটা লেভেলত যাব লাগিব। ইলাম গুণু দেখকে মানে 1 মিনিট ৰখিব লাগিব। 11:38ত আহিব, মানে 11:37 বাপৰে বাপ। উতনে আমি আহি পেলাই মেট্ৰত সোমালোঁ, কিবা কৰি পূজা বহিব পাইছোঁ। বাট মায়ে থিয় হৈ আছে, ময়ো থিয় হৈ আছোঁ। ইছ ৰাম কি ভিৰ। কিয় অলপ দেখা, এখন ওপৰেদি নাযায় ন বহুত। যাবৰ কাৰণে মানে কি হাল্লা লগাইছিলে তেতিয়াৰ পৰা। হ'ল হাই আহিলে। बैठिए ना, पैर में दर्द हो गया, पैर दबा देते चलिए। आपको बैठना है तो बैठ जाइए ना, बैठने तो दे ही ना, बैठ जाइए, इतना बात क्यों कर रहे हैं? तो बैठ जाइए, बैठने दो ना उनको, पैर और दर्द कर रहा होगा ना, बैठने दो। ক'ব আৰু মোকতো কেতিয়াবা মন নাযায় এনেকুৱা ক'ব, বাট উপায় নাই আৰু মানুহ কেনেকৈ মানুহ লগ পাওঁ ন। they should understand actually सबको समझना चाहिए, एजेड और प्रेगनेंट एंड विथ बेबी অলপ সুবিধা দিয়া আছে আৰু মানে দিগদাৰী হয় না ইমান ভিৰত। তো হেৰি গভৰ্ণমেণ্টৰ পৰা এনেকুৱা মানে ইমান ফেচিলিটেড হয়, ভালকৈ ক'লে মই নিজে উঠি গ'লোঁ, ইমান ফেচিলিটেড মানে মই কেতিয়াবা উঠিছোঁ বহা নাই, মই কৈছোঁ আৰু তেতিয়া বহো উঠি যাওঁ, কেতিয়াও বহি আছে তেতিয়াই আগত কম লিখা নাই আৰু জাষ্ট ট্ৰেইনৰ পৰা নামিলে এটা কথা যে কেনেকুৱা মানুহ থাকে ন, সঁচাকৈ তাক মই সেইকাৰণে কৈছোঁ যে আপোনাৰ বডিটো টিপিটো আপোনাকে বহাই দিওঁ বলক। মানে এটা বুজিব লাগে ন, মাইকী মানুহ যদি বাচ্ছা লৈ পেলাই আছে, বুঢ়ী মানুহ মানে মা যিমান হ'লেও মানে অলপমানতো বয়স হৈছে ন, তথাপিও মানুহবিলাক সেনেকুৱা মানে এটা জেগা লৈ পেলাই মানে এনেকুৱা কৰে নেকি কোনোবাই। তো সেইকাৰণে তাক কৈছিলোঁ যে আপুনি বহি দিয়ক আৰু বাছ, সেইকাৰণে আৰু বাকী একো নাই, মানুহবিলাক এনেকুৱাই মানে। এটা কৈছোঁ দক্ষিণেশ্বৰ ষ্টেচন, এতিয়া বাছ আমি ওলাব লাগিব আগেদি। স্বামী বিবেকানন্দ আছে, ৰাম ঠাকুৰ আছে আৰু শাৰদা মা আছে, মানে মায়ে কোৱা মতে। আৰু এতিয়া আমি আহি পাই গৈছোঁ আকৌ প্লেটফৰ্ম, এতিয়া যাব লাগিব। মই আহি পেলাই গম পাইছোঁ যে দক্ষিণেশ্বৰ যাবৰ কাৰণে বিৰাট ধুনীয়াকৈ আপোনাৰ মানে একদম ধুনীয়াকৈ কিবা বনাই দিছে, মানে স্কাই ৱাক বনাই দিছে ইয়াতে ধুনীয়াকৈ। সেইটো স্কাই ৱাক দি গৈ আমি কি কৈছোঁ, স্কাই ৱাক মানে আমি গৈ আছোঁ ইফালে, বিকজ বিৰাট গৰমো পৰি আছে ন, মায়েও অলপ কষ্ট পাব, গুণগুণ অলপ কষ্ট পাব। দেখাই আছোঁ, এইটো আমাৰ দক্ষিণেশ্বৰ মন্দিৰৰ গেট হয়, কিন্তু আমি মানে কেমেৰা চেমেৰা চব সেইফালে ৰাখি পেলাই যাব লাগিব। তো ভিতৰত আমি ভিডিঅ' কৰিব নোৱাৰিম মানে। ভিতৰৰ পৰা ওলালোঁ পূজা চূজা কৰি পেলাই। এতিয়া মানে আমি এই হুগলী নদীত গৈ আছোঁ, ইয়াতে মানে চবে গা চা ধুৱে, মাক লৈ গৈ আছোঁ। পূজাক মই ওপৰতে ৰখিব দিছোঁ, বিকজ লগত গুণগুণ আছে ন, তো সেইকাৰণে মানে চাত ৰখি আছে, আৰু মাক মই এটা নদীলৈকে লৈ গৈ আছোঁ। পূজাৰো এনেকুৱা হৈ থাকে, এটা পিছত এটা ওলাই আছে, তাই চবৰে মংগলৰ কাৰণে আৰু বলক তলত লৈ যাওঁ বলক। নামো অকণমান
তুমি কৈ আছা তল সকলো পূজা চূজা কৰি পেলাই আমি আকৌ আহি গৈছোঁ আমাৰ মেট্ৰ' ষ্টেচনত একচুৱেলি পূজাৰ এপইণ্টমেণ্টৰো টাইম হৈ গৈছে এতিয়া ডক্টৰৰ ওচৰত যাব লাগিব মানে আজি মানে বেছি বেয়া লাগিছে কি মা বেলুৰ মাঠ যাব আছিলে আৰু বেলুৰ মাঠত ইমান ডাঙৰ লাইন মানে নাও পাৰ হ'ব লাগে ন বহুত নাও পাৰ হ'লে আগত যেতিয়া মই লাষ্ট আহিছিলোঁ কলকাতাত সৰু সৰু নাও যায় গৈছিলে কিমান ফেৰি চলিছিলে বাট আজিকালি বোলে এটা টাইমত এটাই যায় সব জায়গাতে যাওক আপুনি ইণ্ডিয়াৰ যিকোনো জায়গাত যাওক আপুনি এটা বস্তু পাবই পাণৰ পিক এই চাওক পাণৰ পিক আমাৰ সন্মান তামোল পাণ সন্মান হয় বোলা ৰুক যাওঁ দক্ষিণেশ্বৰ মন্দিৰৰ পৰা পুৰা ঘূৰি চুৰি আহিলোঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ বিকজ যিহেতু মন্দিৰত যোৱাৰ কথা আছিল ন এতিয়া আমি আহিছোঁ আমাৰ ফেভৰেট ডমিন'ছত আহিছোঁ আমাৰ মানে মোৰ ফেভৰেট আৰু গুণগুণ আৰু খাই বৈ ইয়াৰ পিছত ক'ত যাব লাগিব গম পোৱা না হস্পিটেলত তোমাক ক'ত যাব লাগিব এটা অঁ ইয়াতে মানে এটা কিবা আৰু হেৰিও কৈ আছে চবেই ইয়াতে কিবা এটা এডিনো ভাইৰাছ নে কিবা অহা বুলি কৈছে বাচ্ছাবিলাকৰ হয় বোলে ক'ভিডৰ পিছত মানে কিবা অঁ হস্পিটেলত নিনিয়ে ভাল হ'ব নেকি মা না না কুনুলে কোন নহয় কুনুলে ফেন ক'ত আছে ফেন নাই ইয়াতে ক'তো চবফালে বিচাৰিছে চ' ইয়াতে আমাৰ খানা আহি গ'ল পূৰা একদম 3 টাইপৰ বেলেগ বেলেগ পিজ্জা লৈছোঁ লগত 2 টাইপৰ ড্ৰিংকছ লৈছোঁ বিকজ মায়ে যদি পেপচি খাব নোৱাৰে পূজাই যদি পেপচি খাব নোৱাৰে তাহাঁতৰ কাৰণে মিৰিণ্ডা আছে এটা পুৰণা কথা কওঁ এটা পুৰণা সময়ত ন পূজাই মোক সদায় কয় পেপচি খাবৰ কাৰণে বাট মই নোৱাৰিছিলোঁ মানে মই তেতিয়া মিৰিণ্ডা খাইছিলোঁ বাট এতিয়া সেইটো প্ৰেমত পাগল হোৱা বুলি কয় বিকজ এতিয়া এইটো খাব শিকি গৈছোঁ মানে প্ৰেমত কৰিলে মানে বহুত কিবা কিবি শিকি যায় জেন্টছৰ মানে বস্তু ইয়াতে বহুত পাই দেখোন আমাৰ যিটো হোটেল আছিলোঁ এইটো গলিৰ বাছ অলপ ভাবিছোঁ পাপাৰ কাৰণে কিবা লৈ যাওঁ চাওক পুৰা জেন্টছৰ বস্তু পুৰা বুক চাওক কিমান বুক চব অৰিজিনেল নহয় চব কপি কমতে পাই যাব চ' ফাইনেলি আমি হস্পিটেল আহি পাইছোঁ নাইটেংগেল হস্পিটেল এতিয়াই মানে আমাৰ এপইণ্টমেণ্ট আছে আমি লগ কৰিব লাগিব ৰিপৰ্টখিনিও লৈ ল'ম ন এতিয়াই ৰিপৰ্টখিনি লৈ পেলাই লগ কৰি বিৰাট ভয় লাগি আছে ৰিপৰ্ট আহিব এতিয়া বাপৰে মানে ৰিপৰ্টটো অলৰেডি আহিছে আকৌ একবাৰ মানে অলৰেডিতো জানো ইয়াতে কিবা বেলেগ আহিব বুলিতো ভবা নাই চাওঁ এতিয়া কি কয় ফাইনেলি আমি ৰিপৰ্ট লৈ ডক্টৰ দেখাবলৈ চব ওলালোঁ এতিয়া ঘৰত গৈ পেলাই মই চব কৈ আছে মানে ডক্টৰে যিটো কৈছে ন সেইটো শুনাৰ পিছত বোলে মই সোনকালে পাৰোঁ ভাই পাপাকো কৈ আছোঁ সকলো বস্তু গোটেই দিনটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলোঁ কিন্তু লাষ্টটো এনেকুৱাই হ'ল একো নাই এই ব'লা আমি হস্পিটেলৰ পৰা আহিলোঁ আৰু মোৰ মানুহজনৰ মুখটো শুকাই গ'ল শুকাইতো যাবই মানে একচুৱেলি চবতে দেখাই আছিলোঁ ডক্টৰবিলাকে চবেই বেলেগ বেলেগ কথা কৈছিলে কিন্তু আজি ডক্টৰজনে যিটো কথা কৈছে ন সেইটো মানে শুনি পেলাই মানে মোৰ কি ক'ব মানে একদম পূৰা আকাশ মাথাত পৰিলে যে এনেকুৱা টাইপ হৈ গৈছে কৈছে এইটো যদি আপোনাৰ কিমান দিন হ'ল এনেই মই পূজাৰ যেতিয়া লগ পাইছিলোঁ তেতিয়াৰ পৰাইতো আছিলে তোমাৰ এইটো নাকৰ সৰু আছিলে তো এইটো বোলে কেঞ্চাৰ হ'ব পাৰে বোলে মানে नॉर्मली এটা বস্তু कोई भी बॉडी के पार्ट्स अगर ग्रो होके रहता है जैसे একটা ट्यूमर हो गल किबा हाथों অলপ ट्यूमर हो या फिर नाक का कोई मांस ही ऐसा कुछ भी मांस ऐसा बड़ा रहता है बहुत या फिर घाव ऐसा नुह का है बहुत दिन लगे तो कोई भी चीज़ कैंसर फॉर्मेशन होने का चांसेस है সেইটোৱে ক'লে তো মোৰ মানে আজি গোটেই টেষ্ট কৰাইছিলে টেষ্টটো চাইছে টেষ্টটো ভালে গৈছিলে বাট फिर भी उन्होंने अपना कन्फ्यूजन আছে তেতিয়া আজি আমাক ফুল আপডেট দিয়া নাই কালি আকৌ ৰাতিপুৱা মাতিছে কৈছে আৰু 2টা টেষ্ট কৰাব লাগিব সেই 2টা টেষ্ট কৰাৰ পিছতে গম পাব মানে কি আছে মেইন কথা तो टेंशन आ गया भाई कि इसकी बीवी को ये सब चीज़ें का बात बोल दिया क्यों है इतना टेंशन क्यों है इतना जल्दी तेरे को मैं छोड़ के जाने वाली नहीं नो टेंशन আৰু আমি দেৱাশীষ মুখাৰ্জী ছাৰক দেখাই আছোঁ নাইটেংগেল হস্পিটেলত তেওঁ ওৱান অফ দ্য বেষ্ট ENT স্পেচিয়েলিষ্ট হয় যেটো আমাৰ গম পোৱা মতে আৰু বহুত জনকে বাদ পতা জানিকে বাদ তো চাওঁ কালি 2টা টেষ্ট মই হাই আছোঁ দেই হাই থকা এটা মানে পজিটিভ নোট হয় চব বস্তু তো চব বস্তু আমি হাঁহি পেলাই মানে ফেচ কৰিব লাগে কিন্তু যেতিয়া নিজৰ মানুহৰ এনেকুৱা কিবা শুনে ন তেতিয়া মই আপোনাক সুধিম যে ইয়াতে যিমান হাজবেণ্ড বা নিজৰ যাৰ ৱাইফ আছে যাৰ গাৰ্লফ্ৰেণ্ড আছে যাৰ মা আছে চবকে মই সুধিব বিচাৰোঁ যে আপোনালোকে এনেকুৱা শুনাৰ পিছত নৰ্মেল থাকিব পাৰিলে একদম নৰ্মেল থাকিব দেই নৰ্মেল নাথাকিলে কি হ'ব উপায় আছে কোৱাচোন आज हम लोग दुख से रहेंगे क्या होगा कुछ होगा कुछ ऑप्शन है कुछ भी नहीं हो सकता तो हम लोग को खुशी रहना ही इम्पोर्टेंट होता है तो বাদ দিয়ক চব কথা তো কালি ৰাতিপুৱাৰ কাৰণে ৱেইট কৰোঁ এতিয়া শুনিছোঁ মামা আহি আছে মামা লগ মোৰ মানে মামা ওচৰতে থাকে কলকাতাত তো মামা আহিব অলপ দেৰি পিছত তো মামা অহাৰ পিছত আমি অলপ ওলাই যাওঁ আৰু বাহিৰত ঠিকে আছে মামা
একচুৱেলি কি ক'ম আৰু মানে মই একো ক'ব লগা নাই একদম ক'ব লগা বাদ দে আমি আজি দক্ষিণেশ্वर গৈ পেলাই ভালকৈ প্ৰে কৰি আহিছোঁ না মোৰ একো নহয় দেই मेरे इतने लोग हैं यहाँ पे आप लोग हो ये लोग हैं मेरे मम्मी पापा है मेरे सास ससुर है सब लोग मुझे इतना प्यार करते हैं और इतना प्यार करने वाला इंसान को कुछ नहीं हो सकता আৰু বাদ দিয়ক কালি ৰাতিপুৱা টেষ্ট কৰিম আৰু তাতে হস্পিটেল যাম আপোনালোকক দেখাম কি হৈছে কি হোৱা নাই আৰু প্ৰে কৰি থাকিব কি আপোনাৰ বৌ আৰু ভণ্টি ভালে থাকক আমি ঘূৰিব গৈ আছোঁ মানে মামাৰ ল'ৰা মানে মোৰ সৰু ভাইটি আৰু আয়ুষ আছে মা আছে আৰু মানে মই লাষ্ট আয়ুষক দেখা পালোঁ গুণগুণৰ যেনেকা আছিলে তেনেকা এতিয়া ইমান ডাঙৰ হৈ গ'ল ক্লাছ 9 লৈকে গৈ পালোঁ মই ফাৰ্ষ্ট টাইম দেখিলোঁ এবাৰ আৰু ইয়াতে আমাৰ মামা আছে জানি ইয়াতে আমাৰ IPL ৰ মেচ বিলাক হয় এটো হল আমাৰ ইডেন গাৰ্ডেনছ এই চাওক বহুত ঘূৰা কমপ্লিট হৈ গ'ল এতিয়া আমি কলকাতাৰ ওপৰত আছোঁ মানে মামাৰ গাড়ী মানে ওপৰত মানে বহি পেলাই কলকাতা চাই আছোঁ ৰাতিৰ 11টা বাজিছে মামাৰ লগত আমি গৈছিলোঁ অলপমান এতিয়া ঘৰ আহি পাইছোঁ ঘৰ মানে আৰু কি হোটেল ৰুম আহি পাইছোঁ মানে কি ক'ম কি নক'ম একো বুজিয়ে পোৱা নাই ইফালে খানা লৈ আহিছোঁ তেতিয়া ঘৰৰ এটা মানুহে খাব নোখোজে গুণগুণেতো উৎপাত কৰি আছে না পূজাই খাইছে না মায়ে খাই আছে মা এনেকৈ নাখাই থাকিলে কি বেমাৰ ভাল হৈ যাব এনেকৈ যদি নাখাই বহি থাকে তেনেহ'লে কি ভাল হ'ব বেমাৰ কওকচোন নাখাৰ লগত কথা নাই বাৰু তাৰপিছত এটা কিবা উলিয়াই আছে যে এবাৰ এটা কয় ভাল হৈ যাব মা ভাল হৈ যাব ভালটো হ'ব জানো কিন্তু কালি টেষ্ট কেইটা কৰাই ল'ম তাৰপিছত গম পাম আৰু দুটা টেষ্ট আৰু দিছে এক্সট্ৰাকৈ আৰু এইটোতো কৈছে ন ডক্টৰ কি মেডিচিন দিও ঠিক হ'ব পাৰে সেই কালি টেষ্ট কেইটাৰ পিছত গম পাব কিন্তু মোৰ মতে না এতিয়া নকৰিলেও পিছততো অপাৰেশ্যন কৰিবই লাগিব চাগে না নকৰিলেও হ'ব নেকি নকৰিলেও হ'ব ন নকৰিলেও হ'ব চাগে ঔষধ যদি সেনেকুৱা ভাল হেৰি ঔষধ দিয়ে কিন্তু বহুত ধৈৰ্য ধৰিব লাগিব পিছে কোন গৈ আছে ঔষধ কৰি কাটি অপাৰেশ্যনৰ কথাই কয় তাহাঁতি অপাৰেশ্যনৰ কথাই কৈ দিয়ে কিন্তু তাৰ মাজতে কোনোবাই হয়তো হেৰি কৰি ঔষধ দি যদি কয় সেইটো ভালেই কথা আপুনি আকৌ কান্দিব ধৰিছে মা চাওকচোন আকৌ এনেকৈ কান্দিবৰ কাৰণে আনিছোঁ নেকি আপোনাক আপুনি ফূৰ্তি কৰক আপুনি হ'ল মাক মানুহে ফূৰ্তি কৰি থাকিলে আমাৰ ফূৰ্তি লাগিব খাব না খুৱাই দিব লাগিব নেকি তুমি খিলা তো মম্মী কোৱা খুৱাই দিয়া তুমি সেই মায়ে খালি মানে অলপ কথাতে কান্দা ষ্টাৰ্ট কৰি দিয়ে দেই কি টেনচন লাগি আছে জানা কি এই ডক্টৰ এটা পৰা এটা বস্তু ওলাই আছে আৰু মোৰ মানে ৰুমৰ খৰচাটো ৰুমৰ বহুত খৰচা হৈ আছে সঁচাকৈ এইটো মানে এক্সট্ৰা টাইপ আৰু একচুৱেলি আমাৰ এই ৰুমটো পাৰ ডে 3000 আৰু একচুৱেলি কি অপচন 3 বেডৰ 3000 এইটো টাইমত কলকাতাত মানে টুৰিষ্ট টাইম হয় পুৰা আৰু বহুত মানে নায়ে হোটেল বেছিভাগ আৰু গুণগুণক লৈতো য'ত থাকিব নোৱাৰি তো মাও আহিছে এবাৰ কথা যে মানে সেইদিনা মই কৈছিলোঁ সেইকাৰণে যে কোনোবাই যদি জানে প্লিজ DM কৰিব তেতিয়া মানে কি আপোনালোকে যিবিলাক মানুহ কলকাতাত থকা হয় বহুত দিন ধৰি তেওঁলোকে যদি কিবা কিবি কৰি তেনেহ'লে অলপমান হেল্প হৈ গ'লে হয়তো অলপমান কমত হোটেল পাই গ'লো হয় আৰু সুবিধা মতে পাই গ'লো বাট ইয়াতে কি কৰিম পাই কি আমাৰ কোনো মজা লোৱা ফেমিলি কলকাতাৰ পৰা নাই ফেমিলি বনাব লাগিব বাকী চব ভাল হৈ যাব আপোনালোক যদি লগত থাকে প্ৰাৰ্থনা কৰি যাব জীয়াই যাওক আৰু মজা লৈ যাওক বাকী যি হয় আপোনালোকক কৈ যাম আমি লগত আছে টিকেট বুক কৰি মই যাম সেইটো পিছৰ কথা কিন্তু আপোনালোক লগত থাকিলে আমাৰ ভাল লাগিব না আমাৰ আপুনি খালি কি কৰিব পাৰিছে জানে আপুনি হ'ল মীনা কুমাৰী খালি কান্দি থাকে আপুনি কি সলমান খান নেকি এনি টাইম কান্দি থাকে হাম আপকে হে কন হাম দিল দে চুকে সনম পূজাই খাবৰ কাৰণে উলিয়াই দিছে আৰু ইয়াতে পৰঠা আছে ফ্ৰাইড ৰাইচ আছে আৰু খালে তেতিয়া এনাৰ্জি থাকিব খাওকচোন নাখালে কেনেকৈ হ'ব খাব লাগিব ৰুকা গুণু মানে চব খাবৰ কাৰণে ৰেডি গুণু ক'ব নালাগে আমি খাবৰ কাৰণে মা খাওক এনাৰ্জি ল'ব আৰু তাৰপিছত জীয়েকৰ কাৰণে কান্দিব ঠিক আছে সেয়ে কৰক আপুনি কি কান্দিবৰ কাৰণে আনিছোঁ নেকি চলমন বয়